কণ্ঠৰে মোৰ শাসনৰ বিৰোধী মই কি কৰিম এই বৃদ্ধ পিতাৰ এটুকি চকুৰ পানীয়ে নিষ্ঠুৰ পুত্ৰৰ শিলাময় হিয়া গলাব পাৰিবনে অক্ৰূৰ? এই সকলো ভগৱানৰ ইচ্ছা মহাৰাজ। মহাৰাজ বুলি কৈ আৰু তুমি মোক লাজ নিদিবা অক্ৰূৰ। মই যে আজি নিজ পুত্ৰৰ হাতত বন্দী মোৰ হাতৰ পৰা ৰাজদণ্ডহীন কেতিয়াবাই কাঢ়ি লৈ গৈছে অক্ৰূৰ, কেতিয়াবাই কাঢ়ি লৈ গৈছে। মই আজি মথুৰাৰ ৰজা হৈ থকা হলে ৰজাৰ চকুৰ পানীৰে ভাল বব নালাগিলহেঁতেন অক্ৰূৰ। সঁচাকৈ মহাৰাজ, মথুৰা আজি অৰাজক। কংসৰ কঠোৰ শাসনত মথুৰাবাসী আজি জৰ্জৰিত। যাদৱ বংশৰ নেতা বসুদেৱ আজি কাৰাৰুদ্ধ মহাৰাজ। প্ৰজাৰ ন্যায্য দাবী ভৰিৰে গচকি তোষামোদকাৰী ৰাজ কৰ্মচাৰীসকলৰ স্বেচ্ছাচাৰিতাক প্ৰশ্ৰয় দি কংসই গাৰ বলেৰে শাসন কৰিছে মহাৰাজ, গাৰ বলেৰে শাসন কৰিছে। ন্যায় বিচাৰি কোনো প্ৰজাই ৰজাৰ আগত অভিযোগ আনিলেও অৱশেষত সৰ্বশ্ৰান্ত হৈ চকুলো টুকি টুকি উভতি আহিব লাগে মহাৰাজ। ইয়াৰ প্ৰতিকাৰ কি? ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ? মই সমগ্ৰ মথুৰাবাসী প্ৰজাৰ হৈ আপোনাক কৰজোৰে মিনতি কৰিছো। আপুনি মাথো এবাৰ কংসক অনুৰোধ কৰি চাওক মহাৰাজ। একো লাভ নাই অক্ৰূৰ, একো লাভ নাই। আজি যদি পিতৃৰ কথা পুত্ৰই তুলিলেহেঁতেন, ৰজাৰ নিবেদনক ৰজাই যদি কাণ দিলেহেঁতেন, তেন্তে এই উগ্ৰহৰ কিয় আজি বন্দীশালত পঠিব লাগে? মহন্ত বসুদেৱ আৰু শতভাগিনী দৈৱকীৰ কি দুখত সাতটাকৈ অজান শিশু অকালতে জন্মৰ আলহী হ'ব লগা হয়। আজি উগ্ৰসেনৰ আদেশ এটা সামান্য প্ৰহৰীও পালন নকৰে অক্ৰূৰ, পালন নকৰে। মহাৰাজ, মই এটি আচৰিত সামাজিক দেখিলো মহাৰাজ। সামাজিকত দেখিলো ভগৱান নাৰায়ণ আমাৰ যদুকুলত জন্মগ্ৰহণ কৰিছে মহাৰাজ। আৰু লগে লগে মনত পৰি গ'ল সেই দৈৱ বাণীৰ কথা। দৈৱ বাণী? হয় মহাৰাজ, সেই দৈৱ বাণীৰ কথা। দৈৱ বাণীয়ে সঁচা হওক অক্ৰূৰ, দৈৱ বাণীয়ে সঁচা হওক। মোৰ এজন পুত্ৰৰ কল্যাণত সহস্ৰজনৰ কল্যাণ হওক। ঈশ্বৰৰ দিনে নিশাই মই তাকে প্ৰাৰ্থনা কৰিছো। মহাৰাজ, মথুৰাবাসীৰ
দুৰ্ভাগ্য বিনা আপোনাৰ দৰে প্ৰজাবৎসল আৰু মৰমীয়াল নৃপতিৰ শাসনৰ পৰা আজি সমগ্ৰ মথুৰাবাসী বঞ্চিত হৈছে। ভগৱানে আপোনাক দীৰ্ঘায়ু কৰক মহাৰাজ। আপোনাৰ দৰে প্ৰজাবৎসল নৃপতিৰ শাসনত পুনৰবাৰ থাকিবলৈ পালে মথুৰাবাসীয়ে নিশ্চয় আৰু সেই তথাকথিত ৰাম ৰাজ্য বাঞ্ছা নকৰে মহাৰাজ, বাঞ্ছা নকৰে। নাই অক্ৰোৰ, মোৰ আৰু জীয়াই থকাৰ অকণো ইচ্ছা নাই। আজি মৰণে মোৰ নিমিত্তে অমৃত, তথাপি চকুৰ আগত প্ৰজাৰ যন্ত্ৰণা বৰ অসহ্য লাগে, বৰ অসহ্য। প্ৰজাৰ যন্ত্ৰণা আত্মৰাজ কিমান মৰ্ম ভেগি আজি মই অনুভৱ কৰিছো। মোৰ পুত্ৰ, তথাপি আজি যদি মোৰ বয়সৰ উৎপীড়ন নেথাকিলেহেঁতেন আৰু শৰীৰত যদি দেখা তেজ থাকিলেহেঁতেন, এবাৰ তাৰ বিৰুদ্ধে মই বিদ্ৰোহী হৈ উঠিলোহেঁতেন। কিন্তু আজি মই সেই সৌভাগ্যৰ পৰা বঞ্চিত। আজি মই শিশুৰ দৰে অসহায়, তিৰোতাৰ দৰে পৰৰ বোজা হৈ অতি হীনভাৱে নিজ জীৱন যাপন কৰিব লগা হৈছে। নিয়তি, এই সকলোবোৰ নিয়তিৰ লীলা মহাৰাজ। কি কুমন্ত্ৰণা দিবলৈ আমি তোমাকে যিমানে ষড়যন্ত্ৰ নকৰা, এই কংসৰ কপালত সৌভাগ্যৰ পদুম ফুল ফুলিছে। কংসৰ অন্তেপুৰত আদি জয় লক্ষ্মীও বন্দিনী হৈ আছে। নালাগে, কংসৰ আদেশ মতে স্বয়ং বিধাতায়ো ভাগ্যলিপি লিখিছে, অতি সাৱধানে। মই তোৰ এনে মই মতালি কথা শুনিব নোখোজো। তুমি শুনিব নোখোজিলেও মই শুনাবই লাগিব। তোমাৰ ইচ্ছামতে নহয় পিতা, মোৰ ইচ্ছামতে হ'ব লাগিব। শুনা, দৈৱকীৰ ইতিমধ্যে 6টা সন্তান মই তিলক আচাৰি হত্যা কৰিছো, আৰু দৈৱকীৰ 8ম সন্তানক হত্যা কৰিব পাৰিলে মোৰ আনন্দৰ পূৰ্ণাহুতি হ'ব। এই শুভদিন সমাগত পিতা, কাৰণ দৈৱকীৰ আসন্ন প্ৰসৱকাল অতি উৎসৰ। বসুদেৱ আৰু দৈৱকীৰ কি দুখত আজি তেওঁলোক বন্দী। কেৱল বন্দীয়ে নহয় পিতা, প্ৰহৰীৰ সতৰ্ক দৃষ্টি প্ৰতিটো ক্ষণতেই হাজাৰ হাজাৰ প্ৰহৰী নিয়োগ কৰি সিহঁতৰ ওপৰত 8ম সন্তানৰ আতিথ্যৰে সাজু হৈ আছে। আৰু সেই শুভদিন শুভক্ষণ অতি সমাগত, আৰু তাৰ বাবে এই কংসয়ো বিনিদ্ধ ৰজনীক বচাইছে জীৱন। মই এতিয়া যাওঁ পিতা।
এই প্রবাসী মাধ্যমে রোমাঞ্চ করে অক্টোবর মথুরার ভবিষ্যৎ কুহর মহারাজ এটা বড় জটিল প্রশ্ন মহারাজ বড় জটিল প্রশ্ন বোধ হয় কুহরেই হব মহারাজ